Subscribe to our channel and press the bell icon. It's free. हेलो फ्रेंड आज आको एबार स्वागतम जानाइছো आपनाक आमार स्मार्ट एमटीएस चैनेলত फ्रेंड आज आमी एटु भिडिओत कथा पातिम ডিসি কোডৰ জুনিয়ৰ এসিস্ট্যান্ট পদৰ বিষয়ে फ्रेंड ইয়াৰ আগতে এটা কথা ক'ব বিচাৰিছো আপোনাক যদি এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ৰাইট সাইডে থকা বেল আইকনটো দবাই দিব যাতে আমি এনে ধৰণৰ ভিডিও আপলোড দিয়াৰ লগে লগে আপোনালৈ নটিফিকেশন যায় फ्रेंड আমি আজি যেটো পোষ্টৰ বিষয়ে কথা পাতিম হেতু সম্পূৰ্ণ গভৰ্ণমেন্ট জব হয় আসাম গভৰ্ণমেন্টৰ হয় এটু পদ খালি আছে আপোনাৰ ডিসি কোডত বাক্সা ডিস্ট্রিক্টৰ ইয়াতে দিয়া আছে অফিস অফ দি ডেপুটি কমিশনার বাক্সা মছলপুর বাক্সা ডিস্ট্রিক্টৰ মছলপুৰত যেটো ডিসি কোড আছে সেই ডিসি কোডত পদ খালি আছে এই পদটোৰ নাম হল খালি পদৰ নাম হল জুনিয়ৰ এসিস্ট্যান্ট ইয়াৰ বাবে এপ্লিকেশন ফিস কোনো ধৰণৰ এপ্লিকেশন ফিস নালাগে দেয়ার ইজ নো এপ্লিকেশন ফিস ফৰ গভ নোটিফিকেশন এটু আইন রুল মতে আপোনাৰ কোনো ধৰণৰ মানে ফিস দিব নালাগে এপ্লিকেশন ফিস দিব নালাগে ইয়াৰ টোটাল 11টা পোষ্ট আছে 11টাৰ ভিতৰত 8টা হল আপোনাৰ আনৰিজাৰ্ভ ওবিসি আৰু এমওবিসিৰ এটা এসটিপিৰ কাৰণে এটা এসসিৰ কাৰণে এটা টোটাল 11টা পোষ্ট আৰু ইয়াৰ বাবে আপোনাৰ কোৱালিফিকেশন লাগিব আপুনি ব্যাচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু মিনিমাম 6 মান্থ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব ইয়াৰ গ্ৰেড পে স্কেলটো বহুত ভাল হয় 14000 ৰ পৰা 49000 লৈ গ্ৰেড পে হল আপোনাৰ 6200 টকা এই পোষ্টত আপুনি এপ্লিকেশন কৰিবলৈ আপোনাৰ বয়স হ'ব লাগিব 18 ৰ পৰা 44 বছৰলৈ এডভাৰটাইজমেন্টৰ 2 নম্বৰ পইণ্টত লিখা আছে এজ ক্যান্ডিডেট must not be less than 18 years of age and not more than 44 years আপুনি 18 ৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব তেনেহলে আপুনি এই জুনিয়ৰ এসিস্ট্যান্ট পদটোত এপ্লিকেশন কৰিব পাৰিব এপ্লিকেশন প্ৰসেস এটো সম্পূৰ্ণ অফলাইন হয় আপুনি এইটো পোষ্টত এপ্লিকেশন কৰিবৰ বাবে এটা ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি এপ্লিকেশন কৰিব লাগিব আপুনি এই ষ্টেণ্ডাৰ্ড ফৰ্মটো আপোনাৰ ওচৰে পাছৰে থকা যিকোনো জেৰক্সৰ দোকান নাইবা ডিটিবি সেন্টাৰত পাই যাব তাৰ পৰা এটা ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ আহিব আৰু সেই মতে আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি ফিল আপ কৰিব আপোনাৰ যিখিনি কোৱালিফিকেশন আছে সম্পূৰ্ণখিনি আপুনি জেৰক্স কৰি গেজেটেড অফিচাৰৰ দ্বাৰা এটেষ্ট মাৰিব লাগিব এটেষ্ট মাৰি আপুনি এইটো ফৰ্ম এনভলপ এটাৰ ভিতৰত ভৰাই জমা কৰিব লাগিব আপুনি জমা কৰাৰ ঠিকনা বা এড্ৰেছ হল অফিস অফ দি ডেপুটি কমিশনার বাক্সা মছলপুর পোস্ট অফিস মছলপুর ডিস্ট্রিক্ট বাক্সা আসাম পিন নাম্বার হল 781372 এইটো ঠিকনাত মতে আপুনি আপোনাৰ এপ্লিকেশনটো পঠিয়াব লাগিব নাইবা আপুনি নিজে গৈ তাত জমা দিব পাৰে এপ্লিকেশন লাষ্ট ডেট টু এডভাৰটাইজমেন্ট দিয়া আছে এর লাষ্ট ডেট হল জুন মাহৰ 22 তাৰিখৰ সন্ধিয়া 5 বজালৈ অফিসত আপোনাৰ এপ্লিকেশনটো ৰিসিভ কৰিব আপুনি মানে 22 জুনৰ 22 তাৰিখলৈ আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰে ইয়াৰ আগমুহূৰ্তত যদি আপুনি সাবমিট কৰে তেন্তে গ্ৰহণ কৰিব আৰু যদি জুন মাহৰ 22 তাৰিখৰ 5টা বজাৰ পিছত আপুনি জমা কৰিবলৈ যায় তেন্তে তেখেতসকলে আপোনাৰ এপ্লিকেশনটো ৰিসিভ নকৰে সো কাইন্ডলি আপুনি জুন মাহৰ 22 তাৰিখৰ ভিতৰতে আপুনি আপোনাৰ এপ্লিকেশনটো জমা দিব পাৰে ইয়াৰ বাবে আপুনি আপোনাৰ ডকুমেন্টখিনি সম্পূৰ্ণ জেৰক্স কৰি এপ্লিকেশন ফৰ্মৰ লগত গাঁঠি দিব লাগিব আৰু আপোনাৰ কম্পিউটাৰ থকাটো বাধ্যতামূলক মিনিমাম 6 মান্থ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব এটোৰ এটা এক কপি জেৰক্স কৰি এপ্লিকেশনটোৰ লগত জমা দিব লাগিব আপোনাৰ এটা এজ প্ৰুফ সাৰ্টিফিকেট জমা দিব লাগিব তেনে ধৰক আপুনি মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে পেন কাৰ্ড থাকিলে পেন কাৰ্ড দিব পাৰে আৰু বাৰ্থ সাৰ্টিফিকেট থাকিলেতো ভালে কোনো কথাই নাই বাৰ্থ সাৰ্টিফিকেট দিব পাৰে আৰু আপুনি 3 কপি কালাৰ ফটো দিব লাগিব এটো আপোনাৰ সেলফ এটেস্ট হ'ব লাগিব আপুনি ফৰ্মৰ লগত গাঁঠি দিব লাগিব তাৰ লগতে আপুনি দিব লাগিব এটা এক্সট্ৰা চিঠিৰ খাম লগতে 5 টকীয়া এটা পোস্টেল স্ট্যাম্প কাৰণ আপোনাৰ যেতিয়া এডমিট কাৰ্ড বা কল লেটাৰ পঠিয়াব তেতিয়া এটা চিঠিৰ খামৰ প্ৰয়োজন হ'ব আৰু পোস্টেল স্ট্যাম্পৰ প্ৰয়োজন হ'ব এটো আপোনাৰ বাবে অফিচৰ পইচা খৰচ কৰি নপঠিয়ায় এটো আপুনি নিজে এপ্লিকেশন ফৰ্মৰ লগত দিব লাগিব এটো পোষ্টৰ বাবে যেটো এক্সাম হ'ব টোটাল 250 নম্বৰৰ হ'ব ইয়াৰ আপোনাৰ সিলেবাসটো ইয়াতে দিয়া আছে জেনাৰেল ইংলিশ জেনারেল স্টাডিজ আৰু 3 নম্বৰত হল নাম্বাৰিকেল এবিলিটি এন্ড ৰিজনিং আপুনি টোটাল 250 মাৰ্কৰ হ'ব এটো পৰীক্ষাত আপুনি উত্তীৰ্ণ হোৱাৰ পিছত আপোনাৰ এটা আৰু এটা কম্পিউটাৰৰ
প্ৰেক্টিকেল এক্সাম হ'ব, তাতে থাকিব 50 মাৰ্ক। আপুনি টোটেল 2টা পৰীক্ষাতে উত্তীৰ্ণ হোৱাৰ পিছত আপোনাৰ পোষ্টটোত আপুনি এইটো পোষ্টৰ বাবে চিলেক্ট হ'ব। ফ্ৰেণ্ড, যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগত আপোনাৰ ফ্ৰেণ্ডৰো এনেধৰণৰ ভিডিঅ' চাব সুযোগ হয়। থ্যাংকস ফৰ ওয়াচিং দিস ভিডিও।